দুইটা দিল না সা গাটা টিপা লাগব এটা আৰু করে প্রথমত দেখা দিয়া সা রে গামাটা টিপা লাগব মাটা নালকে গাটা লাগবো দে মই টিপিম কোৱা এটা সা এইটো সা আচ্ছা সা 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 রে গা গা তাছত মা পা হেল্ল' ভিউৱাৰ্ছ সো আজি মই আছো এঠাইত মোৰ লগত আছে এজনী ভণ্টি আৰু আপোনালোকে দেখিব পাৰে এয়া মোৰ লগত হাৰমনিয়াম তো ভণ্টিজনীয়ে আপোনালোকক এটা ৰাভা সংগীত গাই শুনাব ইফালে আহা ভণ্টি ইফালে আহা এইজনী তাইৰ নাম হ'ল ত্ৰিদীপ্তা বৰুৱা নমস্কাৰ দিয়া নমস্কাৰ মোৰ নাম ত্ৰিদীপ্তা বৰুৱা তুমি কোন স্কুলত পঢ়ি আছা ইংলিছ স্কুল তো তুমি আজি আমাক কি শুনাবা বিলতে হালিছে ৰাভা সংগীতটো দে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাব তাই ধুনীয়াকৈ হাৰমনিয়ামত গাই শুনাব নতুনকৈ শিকি আছে কিবা ভুল হ'ব পাৰে ভুল হ'লে আপোনালোকে মাফ কৰি দিব আৰু তো এতিয়া আপোনালোকে চাওক আৰু কেনেকুৱা পায় কমেণ্টত জনাব 1 2 3 তো আমাৰ ত্ৰিদীপ্তাই মোৰ এজনী পেহী ছোৱালী হয় তাই আপোনালোকক ধুনীয়াকৈ ৰাভা সংগীতটো গাই শুনালে আশা কৰিছোঁ আপোনালোকে ভাল পালে আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু এটা কথা আমাৰ ইয়াৰে জাতি সংস্কৃতিৰ লগত জড়িত ধৰণী বণিক্য বৰিগাঁৱত ঘৰ হয় তেখেতৰ তাতে তাই শিক্ষা গ্ৰহণ কৰি আছে আপোনালোকেও যদি ইয়াৰে কোনোবা লোকাল তেনেকুৱা শিকিব বিচাৰে যোগাযোগ কৰিব পাৰে ধৰণী বণিক্য মোৰ ককা হয় নমস্কাৰ ধন্যবাদ বাই বাই